আজি আমি কথা পাতিম জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ বিষয়ে। এই কাহিনী আৰম্ভ হয় 6 জুলাই 1985 চনত, যেতিয়া মুম্বাইৰ এটা সিন্ধি পৰিয়ালত ৰণবীৰ সিং ভৱানীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম জগদীশ সিং আৰু মাকৰ নাম অঞ্জু আৰু ভনীয়েকৰ নাম ঋতিকা ভৱানী। ৰণবীৰ ককাক আৰু আইতাক পূৰ্বৰ পাকিস্তানৰ কৰাচীত আছিল, কিন্তু স্বাধীনতাৰ পিছত তেওঁলোক মুম্বাইলৈ গুচি আহে। ৰণবীৰ সৰুৰে পৰা বহুত দুষ্ট আছিল। এবাৰ তেওঁৰ ককাক আৰু আইতাকৰ লগত পাৰ্টিলৈ গৈছিল। তাত তেওঁক আইতাকে নাচিবলৈ কোৱাত লগে লগে তেওঁ ষ্টেজলৈ গৈ হোম চিনেমাৰ গান চুম্মা চুম্মাত নাচে। তেওঁ ইমান ধুনীয়া নাচে যে সকলোৱে তেওঁ ডেন্সত তালি বজায়। তাৰ পিছৰে পৰা তেওঁ এজন এক্টৰ হ'বলৈ খোজে। সেইবাবে তেওঁ স্কুলত হোৱা এক্সট্ৰা এক্টিভিটিজবোৰত সকলোতকৈ আগবাঢ়ি আছিল। তাৰ পাছত তেওঁ HR কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্সত নাম লগায়। সেই সময়ত তেওঁ গম পালে যে এক্টৰ হোৱাটো ইমান সহজ নহয়। তাৰ পৰিৱৰ্তে তেওঁ পঢ়াত মনোযোগ দিয়ে। তেওঁ আমেৰিকাৰ পৰা ইণ্ডিয়ানা ইউনিভাৰ্চিটিৰ বেচেলৰ অফ আৰ্টছৰ ডিগ্ৰী লয়। তাত এই এক্টিঙৰো তেওঁ ক্লাছ কৰি আছিল। 2007 চনত পঢ়া শুনা শেষ কৰি মুম্বাইলৈ গুচি আহে। আহি পেলাই কিছু বছৰ তেওঁ ONM আৰু জে ৱাল্টাৰ থমছনৰ দৰে এজেঞ্চিবোৰত কপি ৰাইটাৰ হিচাপে কাম কৰিছিল। তাৰ পাছত এই কামবোৰ এৰি তেওঁ চিনেমাৰ বাবে অডিশ্যন দিব ধৰে। সেই সময়ত ৰণবীৰে ভাবে যে তেওঁ ভুল ডিচিশ্যন লৈ আগবাঢ়িল, কাৰণ তেওঁ বৰ বেছি এক্টিঙত সুবিধা পোৱা নাছিল। তথাপিও তেওঁ হাৰ নামানি আগবাঢ়ি গৈ থাকিল। অৱশেষত 2010 চনত য়শ ৰাজ ফিল্মছে ৰণবীৰক বেণ্ড বাজা বাৰাতত চিনেমাখনত এক্টিং কৰিবলৈ চিলেক্ট কৰে। এই কথা শুনি ৰণবীৰে খুব ভাল পালে। যেতিয়া ৰণবীৰক কোৱা হ'ল যে ফিল্মখনত তেওঁৰ ৰোল এজন দিল্লীৰ ল'ৰাৰ, তেতিয়া তেওঁ সেই অভিনয়ত সোমাই যাবলৈ দিল্লী ইউনিভাৰ্চিটিৰ কেম্পাছত থাকিবলৈ ধৰে। আৰু যেতিয়া ফিল্মখন ৰিলিজ হয়, সকলোৱে এইখনক বহুত পচন্দ কৰে। তেওঁ প্ৰথমখন ফিল্মেই 214 মিলিয়ন ব্যৱসায়ী কৰে। তাৰ পাছৰে পৰা তেওঁ লেডিজ ভাৰ্চেছ ৰকি, বাহাল, লুটেৰা, গলিयों की रासलीला, रामलीला, गुंडे, दिल धड़कने, বাজিৰাও মস্তানী, পদ্মাৱতৰ দৰে বহুতো চিনেমা কৰিবলৈ সক্ষম হৈছে। ভাল এক্টিঙৰ বাবে তেওঁ ফিল্মফেয়াৰ এৱাৰ্ডছ পাবলৈও সক্ষম হৈছে। 2018 চনত 14 আৰু 15 নৱেম্বৰত ৰণবীৰে দীপিকা পাডুকনৰ লগত বিয়া কৰে। আজিৰ তাৰিখত তেওঁ এজন সফল এক্টৰ হ'বলৈ সক্ষম হৈছে।